নলয় নি সেইটো ল'ব নাই মই দীপ্তি আনটা ব্লকলৈ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আজি আমাৰ ছোৱালীজনীৰ জন্মদিন হয় সকলোৱে আশীৰ্বাদ কৰিব তাই যাতে জীৱনটো সুখৰ হয় আৰু মই মানে তাইক কৈ আছোঁ তাই হেৰি বাৰ্থডে কাৰণে যাবলৈ বুলি মানে কৈ আছে আৰু ইভাগ মানে যাম বুলি ভাবি আছোঁ কিন্তু তাইৰ আগত কৈ আছোঁ যে মই বাৰ্থডেলৈ নাযাওঁ বুলি কৈ আছোঁ আৰু বিয়নীয়েও কৈ আছে আহক আহক বুলি মই কৈছোঁ আপোনালোকৰহে ছোৱালী আপোনালোকৰ বাৰ্থডেলৈ ভায়েক গৈছে মানে সিয়ে যাওক আমি নাযাওঁ বুলি কৈছোঁ ঘৰত গাড়ীখনো নাই বুলি সেনেকৈ বুলি কৈছোঁ বোলে বাছত হ'লেও আহক বুলি কৈছে মই বোলো নাই যাব নোৱাৰিম তেনেকৈ বুলি কৈ আছোঁ আৰু তথাপিতো আমি মানে ৰেডি হৈ আছোঁ যাম বুলি তাইৰ আগত কথা কোৱা নাই তাৰমানে সেই তেনেকৈ বুলি এতিয়া যাম বুলি ভাবিছোঁ আৰু কি লৈ লৈছোঁ চাওক যাবলৈ বুলি পিঠা পুৰি ৰেডি কৰি ল'লোঁ ধুনীয়া গুৰ চুৰ সানি মানে পুৰি ৰেডি কৰি থৈছোঁ বগৰী কেইটামান পাৰি থৈছিলোঁ কালি ভালকৈ পকা নাই হ'লেও লৈ যাওঁ নহ'লে আকৌ দিবলৈ মানুহ নাই সেইকাৰণে গাড়ীখন আহিছে আৰু কি চাৰিআলি ওলাইছে মেইন ৰাস্তা এয়া চাওক বান্দৰ একদম এই উপা গাড়ীত উঠে আহি বোলে ডাৱৰীয়া বতৰ যে সেইটো চৰিবলৈ মানে ক'বলগীয়া হ'ল আৰু তাইক মৰাণলৈ মাতিছোঁ মানে সেইটো কাৰণে তাইক আহিছোঁ বুলি ক'লোঁ আৰু এতিয়া তাইও আহি আছে মৰাণলৈ আৰু বাৰ্থডে গাল আহিবা এতিয়া গাল আহি ইয়াত পালেহি হেপী বাৰ্থডে থেংক ইউ ইমান ঠাণ্ডা লাগিছে আছোঁ আৰু আজি ছোৱালীজনী ভাগৰ বাৰ্থডে বুলি মানে তাই ভাবিছে যে এই ভিখাৰী যিবিলাক মানে হেৰিয়ত থাকে তেওঁলোকক কিবা এটা ইমান ঠাণ্ডা পৰিছে যিহেতু কিবা এটা সৰু সুৰা কিবা এটা দিম বুলি ভাবিছে আৰু সেইকাৰণে আমি তেনেকুৱা মানে ক'ৰবাত যদি জুই মেলি আছে খাবলৈ আমি এতিয়া বিচাৰিছোঁ আৰু পালে মানে তেওঁলোকক মানে কিবা দিম বুলি ভাবিছে আৰু কিন্তু ইয়াতে বোলে কেকজন মানে হেৰি বহি থাকে এতিয়া আকৌ আজি নাই দেখোন ক'লৈ গ'ল এতিয়া বিচাৰি ফুৰিছোঁ দোকানৰ পৰা ল'লোঁ স্পনচাৰ কৰি দিছোঁ আপোনাক এয়া দোকানলৈ আহিব দেই এখন মৰাণৰ এয়া চব এতিয়া এইখন ব্লেংকেট এখন লৈছোঁ মানে মানুহ পোৱাই নাই দিবৰ কাৰণে আৰু এইটো বাৰ্থডে গিফ্ট এটা লৈছোঁ হেপী বাৰ্থডে এটা দি দিছোঁ তই কেক কটা আগতে দি দিলোঁ মই এই ছোৱালীজনী আজি জন্মদিন সেইকাৰণে দিছে আপোনাক দেই আশীৰ্বাদ কৰিব তাত ল'ব ঠাণ্ডা দিন তাত লৈ থাকিব টকা 100 টকা দিলে এয়াই আৰু নাই পোৱা বিচাৰি মানে মানুহ ঘৰ ক'ত আপোনাৰ যে হাঁহিটো টকা লং পেণ্ট দিলে এইফালে ব্লেংকেট এখন দিয়া হ'ল আৰু পইচাও দিলে আজি বাৰ্থডে আশীৰ্বাদ দিব আৰু এই ছোৱালীজনী বাৰ্থডে আছে মানে এইভাগৰ সেইকাৰণে দিছোঁ নলয় নি সেইটো ল'ব নাই মই ভিডিঅ' কৰি আপুনি আছোঁ দেই নমস্কাৰ মোৰ চেনেলটো হেৰিয়াত দি দিবি দেই অ'কে ডিছক্ৰিপশ্যনত মই সঁচা কথা ক'বলৈ গ'লে মই দিবই নাজানো সি তাক দিবলৈ ক'লে নিদিয়ে সঁচাকৈ নাজানো বিদ্যা নাজানো দিবলৈ অঁ সেই দাদাক সুধি ল'বি কেনেকৈ দিয়ে নামটো সেনেকৈ লিখি দিলে হ'ব চাগে লিখি দিলে নহ'ব হ'ব এতিয়া আমি আকৌ এতিয়া ছোৱালীজনী ঘৰলৈ বুলি গৈ আছোঁ মানে আৰু কেইজনমান মানুহ বিচাৰিছিলোঁ কিন্তু নাপালোঁ এনেকুৱা মানুহ আৰু যিজনক দিয়া হ'ল মানে তেওঁকে একদম হেপী কৰি দিয়া হৈছে আৰু যিখিনি তেওঁ প্ৰয়োজনীয় হাঁহি তেওঁ গৈছেগৈ আৰু তেওঁ মানে ভাল মানুহে হয় কিন্তু মাত মাতিব নোৱাৰে
ইভাগে অন্য ভাগতে মানে তেওঁ কোনোবা গেলামাল দোকান এখনতে থাকে বুলি কৈছে এইটো পাৰিম বুলি আৰু নহয় তেওঁ তেনেকৈ মানে হেৰি মন্দিৰৰ সন্মুখত থাকেহি বুলি কৈছে আৰু এতিয়া আমি ছোৱালীজনী ঘৰলৈ বুলি গৈ আছোঁ হেপী বাৰ্থডে এইবোৰ লগাইছে আৰু এতিয়া ৰাতি যদিও মানে এইফালে এওঁলোকে এইবোৰ তৈয়াৰ কৰি আছে দেই কাৰ বাৰ্থডে আজি আজি কাৰ বাৰ্থডে এই তললৈ মোকৰি নহয় ওপৰলৈ মোকৰি কোৱা দেহা আজি কাৰ বাৰ্থডে চাওঁ এইফালে বাৰ্থডে কাৰ তোমাৰহে নি মা ভাগৰহে মোৰ বোলে হেৰি বোলে কি কয় আমি নাযাওঁ বোলে আমি নাযাওঁ বোলে কেতিয়া ক'লো নাযাওঁ দেখায়ো ক'লে আকৌ মাতিবলৈ আহিছিলে সিও এটা মেথু গ'ল সি দেখবা ক'ত মাতিছে সি অহাই নাই আমি আগতে কৈছিলো আমি বুঢ়ী মানুহ সেইকাৰণে আমি গেংটো বেলেগ বেলেগ কৰিলো নহয় নগ'ল কাৰণে দুখী অৱস্থাই আমাক বেয়া পায় হেপী বাৰ্থডে থেংক ইউ এই লাইটটো জ্বলাই লওক দেখিছোঁ নহয় এভাগে দেখিছোঁ নহয় তেতিয়া স্পষ্ট উঠিব কেক খাব নাখায় আপোনালোকে নহয় আপোনালোক বাৰ্থডে খাই আহি এতিয়া ঘৰ পালোহি একদম মানে খাই বৈ এতিয়া ৰাতি হ'ল আহি লগালগ কুকুৰা দৰ্জা চৰ্জা বন্ধ কৰিছোঁ আৰু ইমানতে মোৰ ভিডিঅ' সামৰণি মাৰিলোঁ খোৱা বোৱা এইখিনি মানে ভিডিঅ' বনাই থাকিবলৈ নহ'ল আৰু কাৰণ বিয়নীহঁতৰ লগত একদম পূৰা বিজি আছোঁ সেইটো কাৰণে মানে তেওঁলোকৰ আগত সেইবোৰ কৰি থাকিবলৈ বেয়া পালোঁ আৰু ইমানতে মোৰ ভিডিঅ' সামৰণি মাৰিলোঁ অহা ভিডিঅ'ত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি বাই বাই